What's up guys? কি খবৰ? আশা কৰো সকলো ভালে আছা। বহুত দিনৰ পাছত ব্লগিং কৰিছো, মানে বহুত দিন ব্লগ কৰা নাছিলো, ক'তো যোৱা নাছিলো ন, আৰু গৈছো যদিও ভিডিঅ' বনোৱা হোৱা নাছিলে। সো আজি এফালে ওলাই যাম বুলি ভাবিছো। ক'ত যাম, কি কৰিম, এইখিনি মটৰ ব্লগত কৈ থাকিম বাৰু লাহে লাহে। এই ভিডিঅ'টোত মানে মই নতুনকৈ যিডাল গিম্বল পাৰচেজ কৰিছো ন, সেই গিম্বলডাল টেষ্ট কৰিম মানে আজি। এতিয়া ওলাই যাওঁ আৰু মটৰ ব্লগত লগ পাই আছো। সো চাওঁ কি হয়। So what's up guys? বহুত দিনৰ পাছত ওলাই আহিছোঁ, মানে বহুত দিন ওলাই যোৱা হোৱা নাছিল তেনেকৈ। তো বহুত দিনৰ পাছত ভিডিঅ' বনাইছোঁ, মানে চেঁচালৈ আজি আহি আছোঁ। চেঁচা আহি থকা হয় বাৰু প্ৰায়, কিন্তু তেনেকৈ ভিডিঅ' বনোৱা হোৱা নাই। আৰু বনাইছোঁ যদিও ইমান ভালকৈ বনোৱা নাছিলোঁ। আজি গিম্বলটো দি পূৰা টেষ্ট কৰিম মানে। তো বাইকত মই অকলে আছোঁ, আৰু আগৰ স্কুটিত বা আৰু ভাইটি আছে। সিহঁতি ক'লে বোলে এবাৰ গৈ আহোঁ। চ' ময়ো ভাবিলোঁ সিহঁতৰ লগতে গৈ ভিডিঅ' এটাও বনাই লৈ আহোঁ। চ' ওলাই গুচি আহিলোঁ ময়ো। ৱেডাৰটো পূৰা চালিয়া হয় আজি, পূৰা দুইফালে গ্ৰীণ সেউজীয়া মাজে মাজে মই ৰাজগড় 7 কিলোমিটাৰ। উঠনিৰ পৰা ভইচটো কেনেকুৱা আহি আছিলে নাজানো বাৰু। এতিয়া উঠনিৰ পৰা ভইচ কোৱালিটি কেনেকুৱা আহি আছিলে এইটো মই এতিয়ালৈকে চেক কৰি চোৱা নাই। ত' সেইকাৰণে মানে এতিয়া যিখন গ্লাছখন হয় ন, গ্লাছখন খুলি লৈছোঁ। ত' এইবাৰ চাওঁ ভইচটো কেনেকুৱা আহে। ভাল আহিলেতো ভালেই, মুখতে আহিলে আৰু ভিডিঅ'টো নিদিওঁ আৰু। যদি মই আগতে কেইবাটাও ভিডিঅ' কৰিছিলোঁ, বাট ভইচটোৰ কাৰণতে মানে মই আপলোড নিদিওঁ। মানে মোৰ নিজৰে ভাল নালাগে এডিটিং কৰি থাকোঁতে যদি মানে ভইচটো ইমান ভাল নাহে ন। ত' মই ভিডিঅ'টো বাকী পাছলৈও যিমানেই ভাল নহওক মই নিদিওঁ, মানে মই ডিলেটে মাৰি দিওঁ। সেইদিনা এটা ভিডিঅ' বনাইছিলোঁ, একদম পূৰা মজা আছে, কৈছিলোঁ মেলিছিলোঁ, বাট ভইচটো ভাল নাহিল। চ' মই ভিডিঅ'টো আপলোড নকৰিলোঁ আৰু ডিলেট কৰি দিলোঁ। মই ভইচটো ভাল নাহিলে নিজৰে ভাল নালাগে। চাওঁ তোমালোকে ছাপোৰ্ট কৰা জল্দি আৰু অলপ বঢ়াই দিয়া মোক। গ'প্ৰ'লৈ আপলোড কৰিম। চ' তেতিয়াতো কথাই নাই আৰু গ'প্ৰ' আহি গ'লে। চ' এতিয়া এনেকৈ মানে ট্ৰাই কৰি চাওঁ, এনেকৈ যদি ক্লিয়াৰ আহে ত' এই ভিডিঅ'টো দিম আৰু। কি মানে ৰাইট চাইডে যাবা একদম মানে নেকি? বাইকখন নদী পাৰ কৰাই আনি মুখখন থৈ আহিলোঁ। এতিয়া সিহঁতি মানে স্কুটিখন পাৰ কৰাব ভয় কৰিছে। চ' স্কুটিখন এতিয়া পাৰ কৰাই লৈ আহোঁ। নদীখনত পূৰা ইমানো দ নাই বাৰু, তথাপিও চাওঁ স্কুটিখন পাৰ হয়নে নহয়। পূৰা সেউজীয়া ভিউটো চালিয়া লাগিছে। মানে ইয়াতে ঘৰ এটা বনাই লওঁ নেকি বাৰু। পূৰা অৰ্গেনিক থিয় হৈ আহি আছোঁ। সিদিনা আহিছিলোঁ, সিদিনা ভিডিঅ' বনোৱা নহ'ল, বাট আজি বনাই দিওঁ আৰু কেনেকুৱা হয় চাওঁ। ৱাটাৰ ক্ৰচিং এই চালা
এতিয়া গৈছিলোঁ এই মানে অলপত পাইছোঁ, অলপত জাষ্ট পিছলৈ গৈছে মানে এনেকুৱা ৰাস্তাত গৈছে কাম নকৰে ন, পুৰা স্পীড কৰি পিছলৈ গৈছে। পুৰা পাহাৰৰ ওচৰত পাই গ'লোহি আৰু বেছি নাই আৰু। আমাৰ লগৰ ভাইটি দুটা আমাৰ ভাইটি আৰু বা ক'লৈ গ'ল জানো, সিহঁতি আগত ওলাই আহিছিলে, মই সিহঁতক আগত ওলাই দিব ক'লোঁ, মই পিছে পিছে গৈ আছোঁ। সিহঁতি ক'ত গুচি গ'ল জানো, মই একো গমেই নাপালোঁ নহয়। এতিয়া চাওঁচোন বাৰু আগত গৈ MT-15ত অফ ৰ'ডিং বেয়া নহয়, কিন্তু বেয়া নালাগে কিন্তু দেই, ৰাইডিং কমফৰ্টটো মজা হয়। এইকেইটা সিহঁতি ৰখি আছে মানে, পোনে ৰ'বা ইয়াতে কি এণ্ট্ৰি ফিজ দিছে নেকি? এণ্ট্ৰি ফিজ 20 টকা, কিন্তু কোনো নাই দেখোন ইয়াতে এণ্ট্ৰি কৰিবলৈ মানুহ। আচ্ছা, এইটো চাইডে চাগে। ৱাটাৰ ক্ৰচিং নে? নহয়, এই এনেই লৈ গৈছে ন, লেতেৰা মানে বোকা খালি যাব লগা আছে। বাইক চফা হৈ গৈছে, বাইকটো মানে পিছফালে মই উঠনি নদী পাৰ কাৰণতে ৰখি চাইছোঁ, বাইক খতম, বেক চাইড খতম। বাইকটো ইয়াৰ পৰা গৈ ডাইৰেক্ট ৱাছ কৰিব লাগিব। বাইকৰ অৱস্থা মানে পূৰা খতম হৈ গৈছে, খতম। যেন একেবাৰে মই এখন বাইক নহয় ট্ৰেক্টৰ হাল বাই লৈ আহিছোঁ তেনেকুৱা হৈ গৈছে মানে। বাকী ভিউটো কম চালিয়া হৈছে, ভিউটো এনেকৈ ইমান খাছ নাপাবা। অ'কে, কি কৈছে? ইয়াত থাকিলে হ'ল ন? অ'কে, ঠিক আছে। গাইজ মানে এইটো পূৰা নদীটো পাৰ হৈ আহিলোঁ, আৰু পাৰ হ'ব আছে, বহুত আছে পাৰ হ'বলৈ। চ' মোৰ বেক চাইডৰ ভিউটো দেখাই দিছোঁ। এই গিম্বলটো মিলাবই মই পৰা নাই। এইটো বেক চাইডৰ ভিউটো মানে ইয়াত এটা মজা ৱাটাৰফল আছে, চাওঁ ৱাটাৰফলটো পাওঁগৈ নাপাওঁ। ত' চাওঁচোন বাৰু কি হয়, যিমানটো যাব পাৰোঁ গৈ থাকোঁ। ত' গিম্বলটো অলপ মিলাব দিগদাৰ হৈছে, মই ইমান চলাব মই জনা হোৱা নাই মানে গিম্বলটো। চ' ট্ৰাই কৰি আছোঁ, শিকি আছোঁ, লাহে লাহে চলাব পৰা হৈ যাম। চ' এতিয়া চাওঁ। পূৰা খোজকাঢ়ি ভাগৰি গৈছোঁ, মানে ভিতৰত আহিয়ে আছোঁ পোৱাহিয়ে নাই। চাওঁ কিমান দূৰ যাব পাৰোঁ, তো গৈ থাকোঁ। বাকী ভিউ চালিয়া পৰিছে, ভিউটো চালিয়া মই দেখাই দিছোঁ মানে, ভিউটো একদম মানে আল্টিমেট ভিউ।
একদম মানে দুটা পাহাৰ এইখিনিতে মানে জইন আছে, এইডোখৰত জইন আছে দুটা পাহাৰ। গিম্বলটো ইমান ভালকৈ মই মিলাব পৰা নাই, এনেকৈ জাষ্ট মানে ফ্ৰণ্ট কেমেৰাত কথা কৈ থাকোঁতে মই গিম্বলটো ইমান মিলাব পৰা হোৱা নাই। তথাপিও চেষ্টা কৰি আছোঁ, চাওঁ তো চিনেমেটিকে চাই থাকা, যিমান পাৰোঁ দেখাই আছোঁ বাৰু। এহেঁতিটো পূৰা ফোন জুচ, মানে এহেঁতি বেয়া গৈছে আগত, মই যাব পৰা নাই। ক্লিপ লৈ আছোঁ, তাৰপৰা বয়স হৈছে না, বুঢ়া হৈছোঁ, চুলি তুলিটো পূৰা একদম পূৰা কিবা হৈ গৈছোঁ, ভাগৰি গৈছোঁ পূৰা। চাওঁ আৰু কিমান দূৰ যায় এহেঁতি, তো গৈ থাকোঁ, এহেঁতি যিমান দূৰলৈকে যায় গৈ থাকোঁ বাৰু। এহেঁতৰ আমনি লাগিলে মই ঘূৰি আহিম আৰু। আমি ধলপুৰ। তো অ'কে গাইজ, ভিডিঅ'টো ইমানেই আছিল, ভিডিঅ'টো বেছি দীঘল কৰা নহ'ল। এতিয়া পেচাৰ পৰা ওলাই দিলোঁ আৰু পূৰা ঘৰত যাওঁ, মানে 4:26 হৈ গ'ল ন, টাইম হৈ গ'ল। চ' ভিডিঅ'টো যদি ভাল পালা, লাইক কমেণ্ট শ্বেয়াৰ তোমালোকে জানাই ন, তো এইখিনি কৰি দিবা। আৰু মজা মজা ভিডিঅ' আহি আছে, চ' ভিডিঅ'খিনি চাবৰ কাৰণে জানাই আৰু এইখিনি কৰি দিবা আৰু। চ' বাই বাই গাইজ, নেক্সট ভিডিঅ'ত লগ পাম। চ' বাই বাই।